Hello guys, welcome to my new vlog. মই এতিয়া ৰাস্তালৈ আহিছোঁ ইয়াত vlogটো মোৰ কালিৰ vlogটো আপলোড দিবলৈ আহিছোঁ আৰু ভিউটো চাওক এতিয়া 6:30 মান বাজিছে আৰু ইয়াৰ চৰাই মাতবিলাক শুনক আৰু guys vlogging বনোৱা অলপ কষ্ট আছে দিয়ক গোটেই দিনটো vlog বনোৱা কন্টেন্ট বিচাৰা তাৰ পিছত ৰাতি গোটেই ৰাতিটো ভিডিওটো এডিটিং কৰা কালি 12টা লৈকে মই জাগি এডিটিং কৰিছোঁ ভিডিও বৰ্তমান এতিয়া মই ঘৰত আছোঁ আৰু মোৰ যিটো ভিডিও মই আপলোড দিব গৈছিলোঁ সেইটো আপলোড নহ'ল উল্টাই মোৰ নিজৰ মোবাইলৰ এমবিখিনি গোটেইখিনি চেজ হৈ গ'ল এতিয়া মই একো চাব পৰা নাই ভাবিছোঁ 5G লাগিব গোটেইখিনি মোৰ নিজৰ যিখিনি এমবি পাওঁ সেইখিনি চেজ নহ'ব নেকি সেইখিনি শেষ হৈ গ'ল গাইজ ঘৰৰ ফ্ৰণ্টত এখন দেখিব পাইছে এইখনত যেতিয়া বৰষুণ আহে ন এই ছাগলীখিনি ইয়াতে বান্ধা হয় আৰু মই এতিয়া ঘৰৰ পিছপিনে আহিলোঁ আজি কণ্টেণ্ট বনাবলৈ একো নাই ক'তো যোৱাই নাই এইপিনৰ পৰা কুলি মাত দি আছে চাওক শুনিছে এইটো বহাগত ই মাতেই কুলিটোৱে আমো ফুলে আম কালি খালোৱেই আমাৰ ঘৰৰ ওচৰত কিমান আম চাম আছে মই দেখাই দিছোঁ গছবিলাক আমৰ এজোপা আৰু সেইজোপা তাত এজোপা আছে আগতে এই কণটো এডাল গছ আছিল মস্ত ওখ আৰু সেইডাল গছৰ চেয়াটো এইখনত পৰে দুপৰীয়া হ'লে চেয়াৰ তলতে থাকিছিলোঁ আগতে আৰু ইয়াত এইডাল তামোল গছৰ ঠাইত আছিল এডাল শেৱালি আগতে ৰাতিপুৱা হ'লে বুটলিব আহোঁ কিন্তু আজি বানপানী হোৱাৰ পৰা এই শেৱালিডাল মৰি থাকিল বহুত গছে মৰি থাকিল বানপানী কিমানখিনি হয় জানে নাই আমাৰ ইয়াত পুৰাটোৱে চিন বহিয়ে আছে ইমানখিনি বানপানীয়ে হয় মানে বানপানীটো যেতিয়া হয় ন ইয়াত মানুহ খোজকাঢ়িব নোৱাৰে এবুকু হয় বাটটো দি গ'লে কিন্তু এতিয়া তাত মাথাউৰি দি দিছে এতিয়া বানপানীটো নহয় আৰু মই এই ৰ'দখনত পৰি তিনিআলিত আহিলোঁ আৰু ভিডিঅ'টো আপলোড নহয় এই ৰ'দখনত ৰখি থাকিব নোৱাৰোঁ গধূলি এইখনত আহি আপলোড দিম নহ'লে কিবা এটা কৰিব লাগিব গাইজ বোলে গছৰ তলত চেয়াত ৰখি ভিডিঅ' আপলোড দিম এইটোতো নহয় এই ৰ'দৰ এইকণত যাব লাগিব তেতিয়াহে হ'ব আৰু ইপিনে চাং এখন আছে তাতো নহ'ব এই ৰ'দত হ'ব ৰ'দত এনেকুৱা মানে 5G আমাৰ গাঁৱত অৱস্থা ভিডিঅ'টো ফাইনেলি আপলোড হৈ গ'ল দিয়ক লাষ্টত আপলোড কৰি দিলোঁগৈ এতিয়া ঘৰত আহি অলপ আজি ব্লগটোৰ কথা ভাবোঁ আজি মই কি বনাম ভাবি পোৱা নাই গাইজ আজি কি কৰিম মানে অকলে আছোঁ কি কৰিম কি মোবাইলটো হাতত আছে নেটখিনিও বাৰু 5G টেনশ্যন নাই কিন্তু কৰিম কি মই এতিয়া এই জেলখনৰ ভিতৰত মানে এইখনৰ ভিতৰত চাওক কোন আছে আমাৰ ছাগলী পোৱালি দুটা ইহঁতক ধুনীয়াকৈ আনি দিয়া হৈছে গছৰ পাত খাই আছে আৰু ওপৰত ধুনীয়া ফেল চলি আছে ইয়াত হাৱাটো অহা নাই বাৰু কিন্তু ৰুমটো ঠাণ্ডা হৈ আছে গৰম যদিও এতিয়া চুমকিহঁতৰ ঘৰত আহিলোঁ চুমকিহঁতৰ লগত বোলে নদীত যাব লাগিব আৰু পিতিহঁতৰ এইকণত চাওক কিমান গাল এইগাল কি ফুল কৈছে এইগাল এই গণিব নোৱাৰা নাৰ্জী ফুল কিমান গাল লাগিছে চাওক গণিব নোৱাৰা গোটেইগাল নাৰ্জী ফুলে কি পিটিয়ে বনাইছে নেকি এইটো আছিলে সেইদিনা আৰু চিমৰণে জাঠিৰ দলিয়া ক'ত গৈ আছে সিহে জানে আৰু আছে ক'ত যাবি আমি বিহু ফিল্ডত নাযাওঁ নহয় নদীতহে যাম এতিয়া অঁ এই চুমকি ওলাব তাই যাম বুলি কৈছে পিয়ে ব্লগ বনাই আছে আহিম বুলি ক'লে এইটো খোৱা নাই কোনেও এতিয়া খাব লাগিব এদিন তেন্তে ওপৰত দেখিব পাইছে লৌটেঙা গছ আৰু আগতে খুব খাইছিলোঁ এজোপা টেঙা আপোনালোকে খাইছেনে নাই নাজানো আৰু খাইছে চাগে মানে খাইছ ন ভালে লাগে বাৰু খাই এইকণ এটা ঢকা দিলে একে গোটেই টৌকে পৰি যায় ওপৰত উঠি যাব দৰকাৰেই নাই কিন্তু এতিয়া নাখাওঁ গধূলি হ'ল পিছত খাম আৰু চুমকি ঐ নাযাওঁ নে তাই যোৱা কেঞ্চেল হৈ গ'ল আমি এতিয়া ওলাই আহিছোঁ আমাৰ চিমৰন ভাইৰ লগতে অলপ পিটিয়ে নিজৰ চাইকেলখন ঠিক কৰি দত পোৱা নাই ঘৰতে দিনডাল পৰি আছিলোঁ আৰু অলপ ওলাই আহিলোঁ ইপিনে ভিউটো কিন্তু মজা দেই ইপিনৰ এইটো হ'ল বালিমহল আৰু বেলেগ চিষ্টেমত বালি তোলে আজিকালি আগতে পাচিত কঢ়িয়াই আজিকালি অলপ বেলেগ চিষ্টেম আৰু যোনবিলাক মানুহ
এতিয়া নাই মানুহবিলাক, কিন্তু এই তম্বু টাইপত যে আছে ইয়াতে থাকিছিল ৰাতি ৰাতি। ৰাস্তাটো মানে বেয়া হৈ গৈছেগে ন, ৰাস্তাটো গাইজ মানে আমাৰ ৰাস্তাটো এইটো তাৰাক অহা যোৱা কৰি থাকোঁতে ৰাস্তাটো বেয়া হৈ যাব। এই বালি কঢ়িয়াব আহোঁতে ট্ৰাকবিলাকে যেতিয়া এই ৰাস্তাত অহা যোৱা কৰি থাকে ৰাস্তা বেয়া হৈ যাব, সেইকাৰণে বালি মহলে বেন কৰি দিলে। এইটো হ'ল বালি সঞ্চয় কৰা জেগা। একদম তাত জেনেৰেটাৰ লগাই দিয়ে, জেনেৰেটাৰত নদীৰ পৰা পানী আৰু বালি গোটেই সোপা ইয়াত আহি যায়, আৰু ইয়াত বালিখিনি ৰখি যায়। আকৌ পানীখিনি এই ড্ৰেইনটো দি গুচি যায়, আৰু বালিখিনি ৰখাৰ কাৰণ হ'ল ইয়াত এই নেট আছে, হয় নে নাই? হয়। हम उधर जा सकते हैं क्या? सीधा सीधा चाहे तो एक दिन में गया था, এদিন মই গৈছিলোঁ, আধা পৰা যাবই নোৱাৰা হ'লো, যিগাল জংঘল। ভূত रहती है इधर, आओ मेरे पीछे आओ। শশান্ত শান্ত নাই ভাই। कोई नहीं, आ जाओ भाई। গাইজ বহাগ বিহুৰ দিনাখন মই ইপিনেদি আহিছিলোঁ আৰু উল্টি পেলাই গ'লোগৈ। ৰাতিপুৱা আহিছিলোঁ, মনত আছেনে নাজানো। আগতে আমি এনেকুৱা জংঘলত লুকা ভাকু খেলোঁ, মনত আছে ন? আজিকালি সেইটো ভিউ পাবলৈ নাই, কিন্তু চব আমি এনজয় কৰিলোঁ দে। আপোনালোকে আগত দেখিব পাইছে সৌ ক'ৰবাত বালি, যাবিনে তাত? হা এইপিনে নামি দিবি, এইপিনে এইপিনেতো নেনামিলোঁ মই, এইকণৰ পৰা উভতি গ'লোগৈ এইবাৰ। এয়ে দিলে এইপিনে, এইপিনে যাব পাৰি নেকি? এই আগত শ্মশান আছে বুলিহে নগ'লোঁ, কিয় ভয় লাগে কিবা এটা। শ্মশান নাইতো আচলতে আমাৰ গোটেই পৃথিৱীখনে শ্মশান দে, কাৰণ পৃথিৱীখন কিমান বছৰ হ'ল প্ৰতিটো জেগাই শ্মশান, এনেকৈ ভাবোঁ কেতিয়াবা। ফাইনেলি আহি পেলাই আমি বালি পাই গ'লোহি, আৰু ইয়াত এইকণ জেগাত যোনবিলাকে পুলিচৰ তৈয়াৰী কৰি আছে, আৰ্মি চাৰ্মি, সিহঁতে ৰানিং কৰিবলৈ ইয়াতে আহে। কিন্তু আমি এতিয়া পঢ়া শুনা লোৱা নহয় ন, মই সেইকাৰণে দৌৰা চৌৰা নকৰোঁ আৰু ইমান এটা। এইপিনৰ পৰা আমাৰ পিতিহঁতৰ মাত শুনিছোঁ, অংকুৰ দাদা কোৱা, ইহঁত আহি আছে হ'বলা আমাৰ পিছে পিছে। প্ৰথম নাহিল, এতিয়া পিছে পিছে আহি আছে। नहीं वो साइकिल ठीक कर रहा था ना भाई। তই আহি গ'লি যে, হা চন্দন ক'ত? তই অকলে অকলে কেনেকৈ আহি গ'লি? भूत ने खा डालेगा क्या उसको? আৰু গাইজ বেলিটো একদম মাৰ যাওঁ যাওঁ হৈছে, আৰু বতৰটো একদম বৰষুণৰ হৈ আহিছে, সেইকাৰণে আমি সোনকালে যাওঁগৈ বুজিছে। একদম পূৰা গছবিলাক হালি জালি একদম বতাহ মাৰি আছে পূৰা, হয়নে? হয়। আৰু অত সময় আমি কি কৰিলোঁ জানেনে? আমাৰ এই ছাৰৰ ভিডিঅ' কেইটামান বনালোঁ, এডিটছ কেইটামান, আৰু তেওঁ অলপ অংশগ্ৰহণ কৰিছে। ভিডিঅ' নম্বৰটো লৈ ল'ব, ভিডিঅ'টো দি দিবি, হোৱাটছএপত দি দিম তোক, ইনষ্টাগ্ৰামত দেখি যাবি আৰু। পিতিয়া কৈ পিনে ক'ত গৈছ? তই তাত চাইকেল লৈ আহিছ পিতি বাটতে? এই মানুহ এঘৰত চাইকেলখন থৈ আহিছে, আৰু বতৰটো বহুত বেয়া হৈ আহিছে, সেইকাৰণে আমি নদীৰ পৰা গুচি আহিলোঁ। আৰু কি কৰিব গৈছিলোঁ ক'লোৱে, ইয়াৰ কেইটামান ভিডিঅ' বনালোঁ। আৰু ইয়াক যেতিয়াই দেখোঁ আগ চকাটো তাক খালি দাঙি খাই থাকে, খাটাৰনাক। বৰষুণ দি দিলে ভালেই, শুমগৈহে এতিয়া বুজিছ, শুমগৈহে। তই বৰষুণ দিলে শুবিগৈ নে কি কৰ কি বৰষুণ দিলে? তই লেপ জাপি শুৱ নাই? লেপ জাপি আৰু মই মোৰ ব্লগটোত এইটো শ্বেয়াৰ কৰিব পাৰিম নে নোৱাৰিম, তোৰ এয়া এডিটিংটো মোৰ ব্লগটোত লগাই দিম। कौन है भाई तुम इतने टेंशन में क्यों हो भाई? अरे भाई मैं तुमको क्या ही बताऊं, अभी पहले जैसा गेम नहीं है यार। क्या मुझे पहले जैसा फ्री फायर मिल सकता है? কালিৰ পৰা আমি এনেই শ্বৰ্টছ কমেডি ভিডিঅ' বনাম, ই কৈছে বনাম বোলে। আমি তাকে ভাবি আছোঁ এতিয়া যে কণ্টেণ্ট কি বনাম, আমি নিজে কি কণ্টেণ্ট বনাম ভাবি আছোঁ নে নাই? আৰু ইটো পূৰা আগচকা দাঙি ঘূৰি হুঁচৰি চাবলৈ এইপিনে চকী ৰখি আছে, আৰু পিয়ে পূৰা আদৰিবলৈ এইবিলাক ধূপ চুপ লৈ ৰখি আছে, নিয়ম নীতি আছে না, সেয়া চেয়া কৰিম লাষ্টত। আৰু এইপিনে শুনিব পাইছে পূৰা নাম গাই আছে। বাহিৰত হুঁচৰি গাই আছে, এতিয়া বৰ্তমান হুঁচৰি গাই হৈ গ'ল, আৰু প্ৰতিটো ঘৰতে তেওঁলোক হুঁচৰি গায়। আৰু আমাৰ গৃহস্থৰ পিনৰ পৰা তেওঁলোকে ধূপ ধূনা পইচা দিয়া হয়, আৰু এই পইচা দি তেওঁলোকে খানা নাখায় দিয়ক, এই ভগৱানৰ নামঘৰৰ কামতে লগায়। আমাৰ ঘৰত হুঁচৰি গাইছে, আৰু আমাৰ গৰুকেইটাই পূৰা ভয় খাইছে, ইয়াত থিয় হৈ গ'ল, শুই আছিল। আৰু মায়ে
বিহু চাবলৈ বিহুৰ লগত যাব মন আছিল কিন্তু চুমকি অকলে থাকিবৰ কাৰণে সিহঁতৰ পেহীয়ে আমাৰ ইয়াতে থাকিব দিছে তাই অকলে আছে যে ভয় খাই এতিয়া কি কৰিবি ইয়াত চুমকিয়ে আগবঢ়াই দিছে পিঠা ল'বলৈ মই এইপিনৰ পৰা 2টা লৈ লৈছোঁ ডাঙৰ আৰু চুমকি আৰু বা পাতি আছে যে কাইলৈ বোলে তাই বিহু নাচিব এইটো কি বিহু নাচিব সিহঁতে ভাবি আছে টেনশ্যন সিহঁতৰ হা আমাৰ বিহু পাতিব যে সেইটো তো তাত নাচিবি মই যে কাইলৈ ৰিলছত নেকি কাইলৈ নাচিব লাগিব ৰ কি বনাই আছ লেচেৰা মাহ আলু কা বুট কা ভাজি বনাইগা জুইটো তো ধৰিব জানোৱে জানো চৌকাত চব পাও তেন্তে একে জুই ধৰা সময়ত লগ পাম চালাড আছে আমৰ চাটনি আছে ইয়া লেচেৰা মাহ আলু ভাজিম খাবি দে মই অকল ভাজিটো খাম মোৰ ইমান এটা ভোক লগা নাই দে ভূতৰ কথা কাইলৈ ৰাতিপুৱা কম এতিয়া ক'লে মানুহ ভূতে শুনি থাকিব ক'ত ইয়াৰ ৰাতি চাওক গাইজ আপোনালোকে দেখিব পাইছে ইয়াত চব জংঘল এই ঘৰটো বাহিৰে বাকী সোপা জংঘল আৰু চিধা চিধি সি পিনে এখন শ্মশান আছে এটা কথা কওঁ হা সেইখনত যে বুবুক খুৱাই থৈছিল ভূতৰ কথা নকওঁ আৰু চব কথা বাদ দিয়ক ভগৱানৰ নাম লওঁ এয়া চোনকে জুই ধৰিছে ভাত বনাব আৰু ইহঁতৰ মানে পেহীহঁত এতিয়া গ'ল হুঁচৰিৰ লগত কাৰণ কৰ্তব্য আছে গোপিনীৰ লগত যাব লাগিব লগ ধৰিছে আমাৰ মায়েও গ'ল অঁ আজিলৈ ইমানেই বাকী কাইলৈ লগ পাম